BTR ইলেকশ্যন ছেপ্টেম্বৰ মাহত হ'ব বুলি ডিক্লেয়াৰ দিছে ফ্ৰম ষ্টেট গভৰ্ণমেণ্ট অফ আছাম। আমি UPPL দল হিচাপে প্ৰিপাৰেশ্যন একদম তুংগত। আমি যে ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব, এইটো ছেপ্টেম্বৰত জিকিবলৈ বিচৰা নাই, আমি এইটো মাৰ্চ এপ্ৰিল মাহতে জিকি থ'ব বিচাৰিছোঁ। সেইকাৰণে আমাৰ প্ৰিপাৰেশ্যন বহুত তুংগত উঠিছে। আমি এতিয়া আমাৰ যিখিনি অৰ্গেনাইজেশ্যনেল প্ৰিপেয়াৰনেছ এইটো ৰিভিউ কৰি আছোঁ। আজি ফকিৰাগ্ৰাম সমষ্টিটো ৰিভিউ কৰিলোঁ। আমাৰ বুথ কমিটি, প্ৰাইমাৰী কমিটি আৰু ব্লক কমিটি কেনেকুৱা প্ৰিপেয়াৰনেছ আছে আমি ৰিভিউ কৰাৰ পিছত চালোঁ। ফকিৰাগ্ৰাম সমষ্টি বহুত ভাল পৰ্যায়ত আছে UPPLৰ কাৰণে, আৰু ফকিৰাগ্ৰাম সমষ্টিটো UPPL পাৰ্টীয়ে যে জিকিব এইটো খাটাং হৈ গ'ল। আজি বিজেপিৰ লগত এলায়েন্স থাকিব ন? এলায়েন্সৰ কথাটো আমাৰ দুইটা দলৰ শীৰ্ষ নেতৃত্বই বহি পেলাই সিদ্ধান্ত ল'ব। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত আমি চৰকাৰ চলাই আছোঁ। BTRত অসমত আমি UPPLে চৰকাৰ চলাই আছোঁ, আৰু আমাৰ NDAৰ পাৰ্টনাৰ হিচাপে নতুন দিল্লীত মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি NDAত 2029 চনলৈকে নতুন দিল্লীত আমি চৰকাৰ চলাম। গতিকে আজিৰ তাৰিখলৈকে আমি NDAৰ পাৰ্ট হয়, আৰু যিহেতু NDA হিচাপে আমি এতিয়াও একেলগে আমি চৰকাৰ চলাই আছোঁ। আমি শীৰ্ষ নেতৃত্বৰ ওপৰত এৰি দিছোঁ যে তেখেতসকলে যি সিদ্ধান্ত ল'ব আমি UPPLৰ ৱাৰ্কাৰ হিচাপে সেইটোৱে আখৰে আখৰে পালন কৰি যাম। হাগ্ৰামা মহিলাৰী ইতিমধ্যে কৈছে 26টা চিট পাব বুলি কৈছে চৰকাৰ গঠন কৰিব। এইটোতো হাস্যকৰ হৈ গ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়াও যদি সপোন পালি লৈছে যে BTRত আকৌ তেখেত কামবেক কৰিব পাৰিব। মই বহুবাৰ ক'লোঁ আপোনালোকক, হাগ্ৰামা মহিলাৰী আৰু BPF দল আমাৰ BTR অঞ্চলৰ অতীত হয়, অতীত বুলি আমি ধৰিব লাগিব। আৰু UPPL আৰু প্ৰমোদ বড়ো ছাৰ হ'ল আমাৰ BTR অঞ্চলৰ বাস্তৱ আৰু ভৱিষ্যত, প্ৰেজেণ্ট আৰু ফিউচাৰ হয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF এইটো হ'ল ফাৰ্ষ্ট টেন্স, পাষ্ট হৈ গ'ল তেখেতসকলে, অতীত। আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPPL দল হ'ল প্ৰেজেণ্ট আৰু ফিউচাৰ। আমি ব্লক, পেনবটি, ওমেন, ইয়থ লগতে আমাৰ 95 বুথত যি আমি বুথ চেম্পিয়ন দিছোঁ এইসকল, আৰু আমাৰ প্ৰাইমাৰী কোঅৰ্ডিনেটৰসকলক লৈ আমি আজি ব্লক কাৰ্যালয়ত যিখন সভা হ'ল, এইখন সভাত আমি এইখিনি বুজি পালোঁ যে আমি ফকিৰাগ্ৰাম হিচাপে অনাগত দিনত UPPL শক্তিশালী, আৰু UPPLে